নমস্কাৰ মই ডলি আৰম্ভ কৰিবলৈ লৈছো দ্য ক্ৰছ কাৰেণ্টৰ আন এক বিশেষ প্ৰতিবেদন এই প্ৰতিবেদনৰ বিষয় বিহাৰৰ এখন ভাঙি পৰা দলং 1 কোটি টকাৰ অনুদান আৰু অসমৰ মাজৰ সম্পৰ্ক প্ৰথমতে চাই লও আহক বিহাৰৰ এক বিশেষ দৃশ্য এই দৃশ্য বিগত 30 এপ্ৰিলৰ সেইদিনা বিহাৰৰ ভগলপুৰত নিৰ্মাণ হৈ থকা এখন 4 লেনযুক্ত দলং হঠাৎ ভাঙি পৰিছিল 1710 কোটি টকাৰে নিৰ্মাণ কৰা দলংখনৰ দৈৰ্ঘ্য আছিল 3.1 কিলোমিটাৰ ভগলপুৰ প্ৰশাসনৰ মতে তীব্ৰ বতাহৰ বাবে এই দলংখন ভাঙি পৰে দলংখন নিৰ্মাণৰ দায়িত্বত আছিল এছপি সিংলা কনষ্ট্ৰাকচন বতাহত দলং ভাঙি পৰা ঘটনাই সকলোকে হতচকিত কৰি তুলিছিল খুদ আশ্চৰ্য প্ৰকাশ কৰিছিল কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে सावित्री ब्रिज के बाद अब लगता है बहुत से ब्रिज गिर रहे हैं अभी एक ने अभी परसों बिहार में ब्रिज गिर गया तो मैं सेक्रेटरी को पूछ रहा था मेरे कि भाई क्या हुआ नहीं हवा धुंध आई और ब्रिज गिर गया मैंने बोला तुम आईएएस ऑफिसर हो ऐसी बातों पे विश्वास रखते हो कि हवा धुंध से ब्रिज गिर गया मेरे तो बात समझ में नहीं आ रही कि हवा धुंध से कैसे ब्रिज गिरेगा कुछ ना कुछ गलती होगी तो मुझे लगता है कि अभी परफेक्शन की तरफ जाते समय without compromise with the quality, using of low cost material, but best quality को तैयार करना इस पर ही आपका important role है और बहुत अच्छा নীতিন গাডকাৰীৰ মতে নিম্নমানৰ নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতে দলংখন ভাগি পৰিছে আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা প্ৰতিষ্ঠানটো আছিল এছপি সিংলা কনষ্ট্ৰাকচন এবাৰ চাও আহক এই বিশেষ ফটোখন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে নিজৰ ফেসবুক প্ৰফাইলত শ্বেয়াৰ কৰিছে এই ফটোখন তেওঁ লিখিছে যে এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে আজি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 1 কোটি টকাৰ অনুদান আগবঢ়ায় এই অনুদানে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্তসকললৈ সাহায্য আগবঢ়োৱাত আমাৰ চৰকাৰক যথেষ্ট সহায় কৰিব এই বাদান্যতৰ বাবে কোম্পানীটোৰ স্বত্বাধিকাৰী প্ৰমুখ্যে সমুখ কৰ্মকৰ্তাক আন্তৰিক কৃতজ্ঞতা জনাইছো অৰ্থাৎ বিহাৰত নিম্নমানৰ নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰা বতাহত ভাগি পৰা দলং নিৰ্মাণ কৰা এছপি সিংলা কনষ্ট্ৰাকচনে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 1 কোটি টকা আগবঢ়াইছে কিন্তু অসমৰ হৈতে কি স্বাৰ্থ আছে এই ঠিকাদাৰী প্ৰতিষ্ঠানৰ চাওক আমাৰ এই বিশেষ প্ৰতিবেদনত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰ মতে নিম্নমানৰ নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে ভাঙি পৰিছিল বিহাৰৰ এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে নিৰ্মাণ কৰা দলংখন কিন্তু এই একেটা প্ৰতিষ্ঠানে অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি আছে 3খনকৈ দলং চলিত বৰ্ষৰ জানুৱাৰী মাহত যোগীঘোপত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ আৰম্ভ কৰিছে এছপি সিংলা কনষ্ট্ৰাকচনে দুয়োফালৰ পথ সামৰি নিৰ্মাণ চলি থকা 2 লেনযুক্ত দলংখনৰ মুঠ দৈৰ্ঘ্য হ'ব 4.39 কিলোমিটাৰ এই প্ৰকল্পৰ বাবে ধন নিৰ্ধাৰণ কৰা হৈছিল 746.76 কোটি টকা কিন্তু আটাইতকৈ কম দৰত নিবিদা দাখিল কৰি এছপি সিংলা কনষ্ট্ৰাকচনে এই দলংখন নিৰ্মাণৰ ঠিকা লাভ কৰে 402 কোটি 75 লাখ টকাৰে যোগীঘোপৰ দলংখনৰ ঠিকা লাভ কৰিছে এছপি সিংলা কনষ্ট্ৰাকচনে 2024 চনৰ নৱেম্বৰ মাহত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে একেটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰি উলিয়াইছে কলিয়া ভুমৰাত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হৈ থকা নতুন দলংখন শীঘ্ৰে এই দলংখনৰ যাতায়াত আৰম্ভ হ'ব কলিয়া ভুমৰা দলংখনৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল এছপি সিংলা কনষ্ট্ৰাকচনে মুঠ 580.95 কোটিৰে নিৰ্মাণ কৰা হৈছে কলিয়া ভুমৰাৰ নতুন দলং কলিয়া ভুমৰাৰ ওপৰত এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে 3.04 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন নিৰ্মাণ কৰিছে এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে অসমত লাভ কৰা আটাইতকৈ ডাঙৰ ঠিকাটো হৈছে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ 2020 চনৰ নৱেম্বৰ মাহত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই দলংখনৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিছিল 2019 চনৰ 9 ফেব্ৰুৱাৰীত এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰ ঠিকা লাভ কৰিছে এছপি সিংলা কনষ্ট্ৰাকচনে 2608 কোটি টকাৰে নিৰ্মাণ হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখন এছপি কনষ্ট্ৰাকচনে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি থকা এই দলংখনৰ দৈৰ্ঘ্য হ'ব 8.3 কিলোমিটাৰ এইদৰে অসমত মুঠ 3943 কোটি 71 লাখ টকাৰ ঠিকা লাভ কৰিছে এছপি সিংলা কনষ্ট্ৰাকচনে কিন্তু এছপি সিংলা কনষ্ট্ৰাকচনে কোম্পানীৰ কামৰ মানদণ্ড কিমান হেয়া বিহাৰত বতাহত দলং ভাঙি পৰা ঘটনাই স্পষ্ট কৰি দিয়ে বিহাৰতে অভাৱনীয় ঘটনা সংঘটিত হোৱাৰ পাছতেই কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছিল যে
SP সিংলা কনষ্ট্ৰাকশ্যনে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে বিহাৰত দলং ভাঙি পৰিছিল কিন্তু গাডকাৰী এনে হকিয়নিৰ পাছতো অসমত SP সিংলা কোম্পানীৰ কামৰ গুণগত মানৰ কোনো পৰীক্ষা কৰা নহল SP সিংলা কনষ্ট্ৰাকশ্যন কোম্পানীক ব্লেকলিষ্টেড কৰা নহল SP সিংলা কনষ্ট্ৰাকশ্যনক ঠিকা দিয়া প্ৰত্যাহাৰ কৰা নহল আগৰ দৰে নিৰ্মাণ কাৰ্য চলাই যাবলৈ দিয়া হল SP সিংলা কনষ্ট্ৰাকশ্যনক SP সিংলা কনষ্ট্ৰাকশ্যনৰ পৰা সংগ্ৰহ কৰা হল 1 কোটি টকাৰ বৰঙনি এই কোম্পানীটোৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 1 কোটি টকা আগবঢ়াই অসমবাসীৰ দুখৰ সমভাগী হ'বলৈ চেষ্টা কৰিছে ঠিকেই কিন্তু তেওঁলোকে নিৰ্মাণ কৰা দলঙত যে কোনো অঘটন নঘটে তাৰ নিশ্চয়তা মুখ্যমন্ত্ৰীয়ে আদায় কৰিব পাৰিবনে ফেচবুকত SP সিংলা কনষ্ট্ৰাকশ্যনৰ পৰা 1 কোটি বৰঙনি সংগ্ৰহ কৰাৰ দৃশ্য দেখি অসমবাসীৰ মনত এটা প্ৰশ্ন উদয় হোৱাটো তেনে স্বাভাৱিক কিয়নো SP সিংলা কনষ্ট্ৰাকশ্যনে নিৰ্মাণ কৰা 3খন দলঙৰ ওপৰেৰে প্ৰতিদিনে পাৰ হ'ব লাগিব অসমৰ সৰ্বসাধাৰণ জনতা অসমতো যে বিহাৰৰ দৰে ঘটনাৰ পুনৰাবৃত্তি নঘটে তাৰ নিশ্চয়তা আদায় কৰাটোহে মুখ্যমন্ত্ৰীৰ প্ৰথম দায়িত্ব হোৱা উচিত আছিল